যেতিয়া মা আৰু বা কেনিবা গ'ল নেকি? আজি দেখা নাই যে দুজনীকে, মাকো দেখা নাই বাইকো দেখা নাই। কেনেকৈ গ'ল জানো? মই ৰাতিপুৱাৰ পৰা বিচাৰি আছোঁ, মই হাবিৰ পৰা অহাৰ পৰা দেখাই নাই। মইচোন গমেই নাপাওঁ, কেনিবা গৈছে নেকি? তই বোলে গমেই নাপাৱ নেকি? মা আৰু বাইৰে মোমায়েৰৰ ঘৰলৈ গৈছে। তোক নক'লে হ'বা, মই তোক ক'বলৈকে পাহৰিছোঁ। কালি ৰাতিয়ে মোক যাম বুলি কৈছিলে। আজি পুৱাই পুৱাই গ'লগৈ, মই তোক ক'বলৈকে পাহৰিছোঁ। মোমায়েৰৰ ঘৰলৈ গ'ল, কেইদিনমান থাকিব বোলে। মই তেতিয়াহ'লে পিতুহঁতৰ ঘৰৰ পৰা আহোঁগৈ। অকলে অকলে কি কৰিম বাৰু নাই যদি? আপুনি থাকক ঘৰতে, মই পিতুহঁতৰ ঘৰৰ পৰা আহোঁগৈ। আকৌ হাবিলৈ ওলাই নাযাব কিন্তু, আকৌ ভূতে ধৰিব নহ'লে। ঐ পিতু, পিতু কি কৰিছ? বাহিৰলৈ আহচোন। কথা এটা আছে, অলপ এনে আহ। মই তহঁতৰ ঘৰলৈকে পালোহি। তই মই দেখোন। মই গৈছোঁ মই চাহকাপ খাই আছিলোঁ, গৈছোঁৱেই। কণহঁতৰ ঘৰত ধুনীয়া ধুনীয়া কমলা লাগিছে, খাওঁগৈ ব'ল। তাহাঁতৰ বাৰীৰ পিছফালৰ নদীৰ কাষত যে আছে কমলা গছকেইজোপা, তাতে বৰ ডাঙৰ ডাঙৰ কমলা লাগিছে বোলে। ব'লচোন যাওঁ, খাওঁগৈ। দুপৰীয়াখন অকলে অকলে যাবলৈ মন যোৱা নাই। হাবি মাজৰ ওচৰতে নহয়, সেইকাৰণে অলপ ভয়ো লাগে। ব'ল দুইটা যাওঁ। হেৰি নহয়, ৰমিঅ'ক লগত লৈ নাহিলি কেলে? ৰমিঅ' নাই যে তোৰ লগত তেতিয়া। তাক লৈ আহিব লাগিছিলে, তেতিয়াই ভাল লাগিলেহেঁতেন। একেলগে তিনিটা গ'লোহেঁতেন। আৰু বা কেনি গ'ল? বাকো লৈ আহিব লাগিছিলে। বায়ে কমলা খাই ইমান ভাল পায়, বাক লৈ নাহিলি? আকৌ পিছত মোকে গালি পাৰিব পাৰে, পিতুক লৈ গ'লি, মোক নক'লি বুলি ক'লে। বা আৰু মা এনাই ঘৰলৈ গ'ল, মামাই ঘৰলৈ গ'ল ফুৰিবলৈ। সেইকাৰণে বাক নানিলোঁ আকৌ। আৰু ৰমিঅ কিবা খাবলৈ গৈছে। সি অকলে অকলে যায় খাবলৈ, মোক লৈ নেযায় নহয়। সি অকলে অকলে কিবা খাই আহিবগৈ চাগে। ব'ল, আমি এতিয়া গৈ থাকোঁ, একো নহয়। বাবা, তুমিনো হাবিখনত ইমান ক'ৰ পৰা আহিলা এতিয়া? তই মই পিতু, তহঁতিনো এই দুপৰীয়াখন ইয়াত কমলাবাৰীত কি কৰিছহি? তহঁতি নেজান নেকি ইয়াত ৰাক্ষসী এজনী থাকে বুলি? এই দুপৰীয়াখন তহঁতক অকলে পালে তহঁতি কমলা খাবলৈ নাপাবি, তহঁতকে খাই পেলাব। মোৰ লগতে যাওঁগৈ। তহঁতি এতিয়া ইয়াত থাকিব নালাগে, যাওঁগৈ। একো নহয় বাবা, তুমি যোৱা, আমাক খাব নোৱাৰে। তই মই আৰু মই আছোঁ নহয়, আমাক একো কোনো খাব নোৱাৰে। আমি দুপৰীয়া কমলা খায়ে থাকোঁ সদায়, একো নহয়, যোৱা দেই। আমি পিছত যাম। ঠিক আছে বাৰু দে, তহঁতি যদি পাৰ। পিছত ভূতে ধৰিলে নকবি মোক। পিতু, কমলাবাৰীত আহিলোঁ, কমলা কেইজোপা অলপ আগত আছিলে, এতিয়া কমলা কেইজোপা নাই যে, দেখিছ নাই তই? কমলা কেইজোপা কথা পাতি থাকোঁতে এতিয়া পটককৈ কেতিয়ানো নাইকিয়া গ'ল, নেদেখিলোঁচোন। সঁচাকৈ ভূত আছে নেকি আকৌ ইয়াত? ৰমিও আমাৰ লগত নাই এতিয়া, কি কৰ? আজি দুটা পালোঁ মই। এইকেইটাচোন মোতকৈও বেছি স্পীডত দৌৰিলে। এইকেইটা কেনেকুৱা মানুহ হয়? মই খাম বুলি আহিছিলোঁ, দৌৰিলে, পলালে। পিছে পিছে খেদি যাওঁ মই। একদম বেগলৈ গ'ল দেই। ইমান স্পীড আজিলৈকে মই দৌৰি পোৱা নাই, আজি যিমান দৌৰিছোঁ। এই ভুটনিজনী একদম আমাক খাই পটককৈ নকৰ পৰা ওলালে। কমলাবাৰীতো ভূত থাকে বুলি আজিয়ে গম পাইছোঁ আৰু দেই। আৰু তালৈ যাব নোৱাৰি আৰু। ৰমিঅ'কে মাতি দিওঁ এবাৰ, নহ'লে আকৌ ভুটনি হ'ব পাৰে। ৰমিঅ', ৰমিঅ', ক'ত আছা তুমি? আমাক আজি আকৌ ভূতে পাইছিলে, তুমি জল্দি আহা, ক'ত আছা? তহঁতক মই আকৌ লগ পাই গ'লোহি। এতিয়া তহঁতি ক'ত পলাবি? মই তহঁতক এতিয়া কমলা খোৱা বাৰীত ধৰিব নোৱাৰিলে, ইয়াতে খাম তহঁতক এতিয়া মই। তই মোৰ বন্ধুক খাবি, তোক এতিয়া এইটোক জ্বলাই দিম মই। তই মই পিতু, তোমালোকে আজিৰ পৰা অকলে নাহিবা দেই। কালি তোমালোকৰ দেউতাক পাইছিলে ৰাক্ষসে, আজি এইজনী চোৰে লাগিছে। তোমালোকে সাৱধান হৈ থাকিবা, মই নাথাকিলে তোমালোক ক'তো নাযাবা। তোমালোকৰ লগত এতিয়া বহুত দুশ্মন আছে। এতিয়া যাওঁগৈ ব'লা, দেউতা ঘৰত অকলে আছে নহয়।